हेलो गाइस वेलकम बैक टू माय चैनल बाबू अहम। आज आम गई आसो पहाड़ एखर भर खरी काटबले मोर लगत और लगरिया केइजनमान आछे। चलक भिडिओ एन्जय करूँ और पहाड़खन अलप एक्सप्लोर करूँ। आहि आहि पाई गलो एखन सरियह बागान। सरियहर मजत बढ़ियाके बगरी गछ एकजोपा लगी आछे। खाम बारू केइदिनमान पिছত पकिब दे। पकिसे मानुहे पारिसे आरो इयाते तामाम फरी आछे देखोन। ओइ এই আমার পিলিন টপকাই গৈ আছে কান্ধত কুঠাৰ হাতত বিস্কুট টিলিং ভিলিংকে। बी बयसन से आमिও आহি आছো পাহাড়ৰ মাজে মাজে একদম জঙ্গলৰ মাজে মাজে পাহাড়ৰ মাজত। सबफाले जंगल जंगल जंगल। আগতে আমি ফুটকি খাই কেনে মুখকেইখন কলা কৰি থৈ দিছিলোঁ। এইবিলাক চব সেইটো গছে হয় ফুটকি গছ। চাওক পাহাড়ৰ মাজত সুৰসুৰীয়া বাটেৰে আমি আগবাঢ়ি গৈ আছোঁ। চবফালে জংগল জংগল জংগল। পাহাৰৰ ভিতৰত আৰু কি থাকিব ন, জংগলে থাকিব। हाँ जुमान जी जंगल पहाड़ को ठीक हो खुजकाढ़ी काढ़ी अवस्था बेया। ताते लै লৈছোঁ চাহৰ ফ্লাস্কটো একদম কান্ধত গধুৰ গধুৰ লাগিছে বিৰাট। गाइस बहुत खुश काढ़िलो भागर लगी गल खुश काढ़ी हलो आमी जगत गए पा ना खुश काढ़ी भागर लगी गल। तक गई कि और खरी काटिम। এইফালে চাওক পাহাড়ৰ মাজতো একেবাৰে বেৰিকেড লগাই থৈ দিছে। बापरे बापरे गाइस এইখন এখন চাওক ৰবৰ বাগান। ইয়াৰ পৰা ৰবৰ ওলাই তাৰপিছত ৰবৰবোৰ একদম মেচিনত দি কিবা কিবি কৰি কেনে সিহঁতে বেচিবলৈ লৈ যায়। আপোনালোকক অকণমান দেখুৱাই দিম মই। এই চাওক ৰাবাৰ এনেকৈ চালটো চেলাই দিয়ে। ইয়াৰ পৰা ৰবৰটো বাগৰি বাগৰি আহে আহি কেনে এই সৰু টিংপাতখনৰ যোগেদি ইয়াত এই বাতিটোত পৰে। চাওক ৰবৰ বাগান। চিপচিপিয়া নে? একো নহয় নালাগে টানি চাচোন অকণমান। এই চাওক ৰবৰ আচৰিত ন ইমান বগা বগা ৰাবাৰটো। এইফালে চাওক লাইন লাইনকৈ গোটেই ৰাবাৰ গছ। আহি আহি বহুত দূৰ আহি পালোঁ। চবৰে অৱস্থা বেয়া। এইফালে একদম টুপি চুপি খুলি বহি লৈছিল আং খাই আমাৰ পেগুৰে।
বাঁহ কাটি কাটি ভাগৰ লাগি গ'ল, কিন্তু এডালো বাঁহ কটা হোৱা নাই এতিয়ালৈকে। আমাৰ হাতীয়াৰবিলাকে ঠিক নহয় খেলি মেলি হৈ আছে। এতিয়া অলপ চাহ খাই লওঁ। পাহাৰৰ মাজতো কি সুন্দৰ কাপ। মাল ডালি আছে, এক পেক এক পেক চবে মাৰি দিওঁ। এইবাৰ এটা ভাগৰত ক্লেবে জানো বহি আছে। বিস্কুট পেকেট খুল। অৱস্থা বেয়া বাঁহ কাটি কাটি। আকৌ একবাৰ চাহ খাই আছোঁ। পাহাৰত একদম মেৰি বিস্কুটো একদম আমি গোটেই কাটিব নোৱাৰিলোঁ। আৰু দুটা নতুন মেম্বাৰ মাতিছোঁ। এইয়া আহি কি এটা চাহ খোৱাত লাগি গৈছে একেবাৰে। কেনেকৈ একদম বিস্কুট ভিজাই লৈ খাই আছে সৰু ল'ৰাৰ নিচিনা যা। পাহাৰ আজি চাওক না, গোটেই টকলো কৰি দিছোঁ, কাটি মেলি খতম। ফৰেষ্ট ডিপাৰ্টমেণ্টৰ পৰা কেছ দিব লাগিব। বাঁহে কাটিছোঁ, এইবিলাক আমি চব কাটি কেনে ওলাইছোঁ। সৰু ল'ৰা নিচিনা বিস্কুট ভিজাই খাইছে, চাৰিটা চামুচ পিপি খাই আছে। লৈ গৈ আছে পুৰা। এবাৰ চিঞৰ দে জয় মাহিষ্মতি। জয় মাহিষ্মতি কি জয় হোক। আন্ধাৰ হৈ গ'ল পুৰা, লোডিং চলি আছে। 5টা বাজি গ'ল আৰু ৰাতিপুৱাৰ পাখা অৱস্থা বেয়া আমাৰ চবৰে। তামাম কৰি লুট কৰা হৈ গ'ল গাইজ। এতিয়া আমি যাবলৈ ওলাইছোঁ, বহুত দেৰি হৈ গ'ল। তো ভিডিঅ'টো আজিলৈকে ইমানতে সমাপ্ত কৰোঁ। চাই থকাৰ বাবে থেংক ইউ ভেৰি মাছ। বাই বাই, আকৌ লগ পাম।